নমস্কাৰ, মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম নিমপাতৰ এবিধ চাবোন। কেনেকৈ বনাম ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া লৈছোঁ নিমপাত, ভালদৰে ধুই ল'ব নিমপাতখিনি। এতিয়া মিক্সাৰ জাৰত দি দিছোঁ। নিমপাতখিনি ভালদৰে পিচি ল'ব। লগত এল'ভেৰাও দি দিছোঁ। এল'ভেৰা জানেই ছালৰ কাৰণে কিমান ভাল। আৰু এয়া হৈছে চব্বিছখিনি প্ৰথমতে সৰু সৰুকৈ কাটি ল'ব, যাতে ভালদৰে চব্বিছখিনি গলি যায়। এতিয়া গেছটো অন কৰি কিনে চব্বিছখিনি বহাই দিব আৰু অকণমান পানী দি দিব। গলি যোৱাৰ পিছত ইয়াত নিমৰ পেষ্টখিনি দি দিব। মোৰ নিমৰ পেষ্ট বেছি হৈছে, মই ইমান নিদিওঁ, মই 2 গৰাচী দি দিছোঁ। নিমৰ পেষ্ট দিয়াৰ পিছত অকণমান উতলি অহাৰ পিছত গেছটো বন্ধ কৰি দিব। এয়া দেখিছে হৈ গৈছে। মোৰ তাত চাবোনৰ কেছ নাছিল, আপোনালোকে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিব পাৰে। মোৰ তাত যি আছে মই সেই ব্যৱহাৰ কৰিছোঁ। তাতে ৰাখি পেলাই ফ্ৰিজত 3-4 ঘণ্টামান ৰাখি থ'ব। এয়া দেখিছে হৈ গৈছে। চাবোনখিনি ধুনীয়াকৈ সৰু সৰু পিচ কৰি কাটি ল'ব। এপিচ সৰু পিচ লৈ মই দেখাই দিছোঁ কেনেকুৱা হৈছে। আৰু আপোনালোকেও জনাবচোন হৈছেনে নাই। আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে। সকলোৱে ট্ৰাই কৰিয়ে আছে, সেইবাবে ময়ো ট্ৰাই কৰি চালোঁ আজি। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।